My dear students, যোৱাকালি আমি সমান্তৰ প্ৰগতিৰ 5.1 বিষয়ে খৰচীমাৰি শিকাইছিলোঁ আৰু দুটামান অংক কৰাই দিছিলোঁ আমি বাকি নিশ্চয় তোমালোকে ঘৰত কৰিছা আৰু বুজি পাইছা তাকে ধৰি দিছোঁ আজি 5.2 ৰ আৰম্ভ কৰিম ক্লাছ কোৱেশ্চন নম্বৰ 3 পৰা কালি 1 আৰু 2 টো অলৰেডি কৰাইছোঁ মই কৰা হৈছে 5.2 ৰ কোৱেশ্চন নম্বৰ 3 আছে তলত দিয়া পৰৰ লুপ্ত পদবোৰ নিৰ্ণয় কৰা মই এক আৰু দুটো কৰাই দিম বাকি তোমালোকে নিজে পাৰিবা এতিয়া কোৱেশ্চন নম্বৰ 1 আছে প্ৰথম পদটো দিয়া আছে 2 মাজৰটো নাই আমি দ্বিতীয়টো নাই তাৰমানে তৃতীয়টো দিয়া আছে 26 আৰু কোৱেশ্চন নম্বৰ 2 চোৱা প্ৰথম পদটো দিয়া নাই দ্বিতীয় পদটো দিয়া আছে তৃতীয়টো দিয়া নাই চতুৰ্থটো দিয়া আছে দুইটা কৰাৰ অলপ টেকনিকটো তোমালোকে চাবা এতিয়া তোমালোকে নিশ্চয় ধৰিব পাৰিবা এতিয়া মই 5 কোৱেশ্চন নম্বৰ 3 1 টো চাবা কেনেকৈ কৰোঁ যেটো প্ৰথম পদ দিয়া আছে গতিকে আমি অলৰেডি প্ৰথম পদ দিয়া আছে 2 আমি সলিউশন লিখিম 2 দিয়া আছে সলিউশন নাই 2 লিখিবা বক্স লিখিলা 26 এটা আমি কেনে কৰিম চাবা মা দুই নম্বৰ পদটো কি হৈছে প্ৰথম পদ দিয়া আছে ইয়া প্ৰথম পদ a সমান 2 আৰু দ্বিতীয় দিয়া নাই তৃতীয় দিয়া আছে তাৰমানে a3 দিয়া আছে a1 a মানে a1 এটো a2 এটো a3 ঠিক আছে according to question a3 equals to 26 so a3 মানে কি a plus 3 থাকিলে কি হ'ব 2d হ'ব equal to 26 প্ৰথম পদ a দিয়া আছে 2 2 plus 2d equals to 26 2d equals to 26 minus 2 2d equals to 24 so d equals to into পূৰণ থাকিলে হৰণ হ'ব 24/2 so d equals to 12 গতিকে আমি যেটো সাধাৰণ অন্তৰ d পাই গলো গতে পাৰ্থক্য কিমান 2 ৰ লগত d যোগ কৰিলে আমি সেকেন্ড পদটো পাম এটাকে a2 মানে কি কোৱা a plus এটা d a মানে কি আছিল কোৱা 2 plus d মান 12 অৰ্থাৎ পালো 14 এটাকে কি হ'ব কোৱা এটাকে 2 প্ৰথম পদ দ্বিতীয় পদটো হ'ব তোমাৰ 14 14 তৃতীয় পদটো হ'ব 26 হয় 2 যোগ 12 2 যোগ 12 কিমান পালো 14 এটো 14 যোগ 12 26 গতিকে আমি কোৱেশ্চনৰ আনসাৰটো পালো এটা হ'ব তোমাৰ 3 1 2 এতিয়া আমি কোৱেশ্চন নম্বৰ 3 2 টো আৰম্ভ কৰিম ইয়াত কিন্তু ইন্টাৰেষ্টিং কথা আছে ইয়াত এও দিয়া নাই মানে প্ৰথম পদটো দিয়া নাই আৰু সাধাৰণটো দিয়া নাই সাধাৰণতে পৰীক্ষাত এই ধৰণৰ অহাৰ চান্সটো বেছি আৰু এটো শিকাটো অতি প্ৰয়োজন এটা এও নাই দিও নাই দুটা টাৰ্ম নাই গতিকে আমি কি কৰিব লাগিব দুটা টাৰ্মৰ কাৰণে আমি দুটা ইকুৱেশ্যন বনাব লাগিব বা সমীকৰণ বনাব লাগিব আমি যেটো গম পাওঁ দুটা ইকুৱেশ্যন আমি সমাধান কৰিছিলো তোমালোকে গম পোৱা নিশ্চয় x আৰু y যেনেকৈ ওলাইছিলো আমি ইয়াত আমি উলিয়াবলৈ চেষ্টা কৰিম চাবা এতিয়া ইয়াত কি দিয়া আছে 1 2 a 2 দিয়া আছে মানে a plus d দিয়া আছে 13 আৰু a 1 2 3 4 a 4 দিয়া আছে মানে a plus 3d equals to 3 দিয়া আছে এটা আমি সমাধান কৰিম ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 সমীকৰণ 1 আৰু সমীকৰণ 2 অপনয়ন পদ্ধতি আমি ইয়াত ব্যৱহাৰ কৰিম যেহেতু দুটাই নাই গতি দুটা চলক যদি নাথাকে তেতিয়া আমি ইয়াক অপনয়নৰ দ্বাৰা আমি সমাধান কৰিবলৈ সুবিধা হয় এইটো হ'ল a2 মানে 1 2 a2 মানে কি a plus এটা d সমান 2 নম্বৰ আছে 13 a4 মানে 1 2 3 4 4 নম্বৰ মানে a4 a plus 3d কিমান আছে 3 গতি এই দুটা সমীকৰণ পালো মেইনলি x plus y ধৰা 13 x plus 3y ধৰা 3 ঠিক x আৰু y ৰ সলনি ইয়াত a আৰু d আছে এতিয়া অপনয়ন পদ্ধতি কি কৰিম দুটা একে একে আছে গতিকে আমি অপনয়নৰ সুবিধা হয় 1 বিয়োগ 2 ৰ পৰা পাম এটো মাইনাস কৰিলে এটো মাইনাস হৈ গ'ল এটো মাইনাস হৈ গ'ল কেনসেল হৈ গ'ল -3 টো মাইনাস হৈ গ'ল ডাঙৰটো পৰা সৰুটো 3 ৰ পৰা দুটা দি এটা দি গ'ল দুটা দি ডাঙৰটো পৰা বিয়োগ আছে বিয়োগ এই বিয়োগ কৰিলো ডাঙৰটো পৰা সৰুটো বিয়োগ 10 গতিকে d হ'ব এটো বিয়োগ কৰিলো -10
আচ্ছা এটা তোমাৰ 2টো পূৰণ হৈ আছে বিয়োগ 2টো পূৰণ হৈ আছে বিয়োগ 2টো এফালে আহিলে হৰণে যাব d মানে -5 পাই গ'ল গতিকে আমি এটা দুটা চলকৰ পৰা আমি a আৰু d পৰা আমি d পাই গ'লো এতিয়া আমি a দৰকাৰ গতিকে আমি কি কৰিম সমীকৰণ e q n মানে ইকুৱেশ্যন 1 ৰ পৰা পাওঁ কি পাওঁ a plus d ইকুৱেল কি দিয়া আছে একত a plus d ইকুৱেল কি দিয়া আছে 13 দিয়া আছে a d ৰ ভ্যালু কিমান -5 সমান 13 গতিকে a মানে কিমান হ'ব 13 যোগ 5 a হৈ গ'ল তোমাৰ 18 গতিকে আমি কি পালো a ভ্যালু পালো 18 d ভ্যালু পালো -5 গতিকে a ভ্যালু 18 পালো মানে আমি এইটো সমান পাই গ'লো প্ৰথম পদটো 18 পাই গ'লো এতিয়া কোনটো লাগে 1 2 3 ৰ পদটো লাগে গতিকে আমি কিটো দৰকাৰ এৰ কিউ ল'ব লাগিব আমি 3 ল'ব লাগিব এতিয়া a 3 a1 ওলাব নালাগে অৰ্থাৎ আমি অলৰেডি আমি জানো a ভ্যালু পাই গ'লো 18 তাৰপিছত a 1 2 3 লাগে a3 মানে কিমান নেজানো a3 হ'ব a3 মানে a প্লাছ কি হ'ব 2d হ'ব a ভ্যালু কিমান পালো 18 প্লাছ 2 ইনটু d ভ্যালু হ'ল তোমাৰ -5 ব্ৰেকেট লিখিবা পুৰণ দি ব্ৰেকেটত 18 বিয়োগ 10 অৰ্থাৎ 8 এইটো মই নিশ্চয় গম পালা a3 ভ্যালু কিমান গতিকে আমি আনসাৰ দিতে লিখিম ব্ৰেকেট এইটো লিখিম এইটো হ'ল আনসাৰ হ'ব এটা 13 a ভ্যালু কিমান পাইছিলো 18 আচ্ছা 18 আৰু d ভ্যালু কিমান আছে বিয়োগ 5 চ 18 5 গল 13 দেখিছা নে 13 5 গল কিমান 8 এইটো দিস a3 নিজে মিলি গল 18 5 গল 3 গতিকে আমি কি পালো আনসাৰটো পালো 5.2 এটা আমি হেতু কোশ্চেন নম্বৰ 4 কোশ্চেন নম্বৰ 4 টো আছে 3 8 13 18 ডট 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 এই যে গৈ যে আছে এটো হল প্ৰথম পদ এটো দ্বিতীয় পদ এই তৃতীয় পদ এটো চতুৰ্থ পদ এটো পঞ্চম ষষ্ঠম কিবা গৈ থাকিব গৈ কোনবা এটা পদ হ'ব যেটোৰ ভ্যালু হল তোমাৰ 78 এতিয়া লাগে কোনটো পদ চাবিতে এটো 1 নম্বৰত পালো 3 2 নম্বৰত 8 3 নম্বৰ 13 4 নম্বৰ 14 সৰি 18 গৈ কোন নম্বৰত পদটো হ'ব 78 হেতু কোশ্চেনটো নুবুজিলে তোমালোকে আনসাৰ কৰিব নোৱাৰা প্ৰথম কথা কোশ্চেনটো বুজিব লাগিব কোনটো পদ এটো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ কোনটো 5 নম্বৰ নে 6 নম্বৰ নে 7 নম্বৰ নে 10 নম্বৰ নে 20 নম্বৰ নে 18 নম্বৰ নে কোনটো পদ কৰিছে কোনটো পদ মানে আমাক এই প্ৰশ্নটো মেট্ৰিকত দুবাৰ আহিছে বুটকৈ মোৰ জীৱনৰ মন পৰে গতিকে তোমালোকৰ এই কোশ্চেন জনাটো এনেও দৰকাৰ আৰু আগলৈ দৰকাৰ হ'ব এই ধৰণৰ প্ৰশ্ন বা এই ধৰণৰ কনসেপ্ট কোনটো পদ বহুত ইম্পৰ্টেন্ট বস্তু এতিয়া চাবা মই এটা আনসাৰ কৰিম এনসাৰ কৰতে ডট 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 70 আছে তুমি সলিউশন লিখিম চাবা ইয়া a দিয়া আছে 3 d সাধাৰণ অন্তৰ হ'ব উল্টা মই কালি কৈছিলো 18 পৰা 3 গল 5 মানে 5 হৈ গ'ল 3 3 আছে 8 8 3 8 সৰি 3 3 আছে 8 8 আছে 13 13 আছে 18 এনে গৈ আছে এতিয়া কোনটো পদ খুজিছে না এটা ধৰো পদটো নাজানো কোন কে নম্বৰ পদ আমি ধৰিলো n নম্বৰ পদ ধৰো এই n নম্বৰ পদটো 78 কালি শিকাইছিলো কে নম্বৰ n বুলি ধৰিব লাগিব কোনটো বুলি ক'লে খালি আমি n ধৰিম ধৰ n নম্বৰ পদটো 78 এটা n ৰ ফৰ্মটো মনত আছে দৰকাৰ a plus n minus 1 into d equals to 78 a value 3 plus n minus 1 into d value দৰকাৰ দিয়া আছে 5 equals to 7 just সমান কৰিব লাগে তো একো নাই এনেকৈ হেলে খালে এটো লেভেল লৈ যাব এটো পূৰণ নকৰিবা n minus 1 into 5 equals to 75 so n minus 1 equals to 75 by 5 n minus 1 equals to 5 and pass 5 plus 1 25 ठीक है n equals to 15 বিয়োগটো এফালে আহিলে যোগ হ'ব n equal to 16 এটাকে 16 তম
পদটো হ'ব 78 এইটো হ'ল আনসাৰ তোমালোকে যেতিয়া লিখিবা সদায় এটা কথা মন কৰিবা অংকটো যেতিয়া কৰিবা মই আকৌ এবাৰ দেখুৱাইছোঁ a হ'ল তোমাৰ 3 d হ'ল তোমাৰ উল্টা কৰিবা 8 পৰা 3 হ'ল 5 কোনটো বুলি হ'লে ধৰি ল'ব সদায় ধৰিব লাগিব n নম্বৰ বুলি n নম্বৰটো 78 লিখিবা তাৰপিছত এইটো ফৰ্মুলাটো ভাঙি দিবা ভাঙি পেলাই মানকেইটা বা সমান কৰিব লাগিব ওলত এই লাষ্টৰ লাইনটো লিখিব নাপাহৰিবা আমি যদি মেট্ৰিকৰ বহি চাওঁ আমাৰ এটা ইনষ্ট্ৰাকশ্যন আহে এই লাষ্টৰ লাইনটোতো নম্বৰ থাকে হাফ মাৰ্ক এটা থাকে সেইকাৰণে অংক কৰোঁতে তোমালোকে সদায় এটা কথা মন কৰিবা সদায় লিখিবা এই লাষ্টৰ লাইনটোত হাফ মাৰ্ক থাকে ইনষ্ট্ৰাকশ্যন আমাৰ থাকে মেম'ৰেণ্ডাম থাকে গতিকে তোমালোকে এই যদি এই লাইনটো নিলিখা হাফ মাৰ্ক কটা যাব পাৰে গতিকে তোমালোকৰ এই কথাটো মনত ৰখাটো বৰ দৰকাৰ লাষ্টত খালি এনচাৰটো লিখি দিব লাগে এতিয়া আমি কৰিম 5.2 কুৱেশ্যন নম্বৰ 5ত আছে তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা আৰু কোনটো পদ একেই বস্তু কুৱেশ্যনটো পদৰ সংখ্যা আৰু কোনটো পদ অথনি যে ওলাইছিলোঁ আমি অথনি যে উলিয়াইছিলোঁ অংকটো তাত যেন নম্বৰ পদ সেইটোৱে পদৰ সংখ্যা হ'ব বস্তুৰ নিয়মটো একেই চাবা তোমালোকে এইটো মই কৰিব বিচাৰিছোঁ এতিয়া কৰিম মই চাবা কেনেকৈ কৰে পদৰ সংখ্যা সুধিছে যদি সলিউশ্যন লিখিম 5 to 1 হয় এনসাৰ লিখিম 7 13 19 ... 205 অথনি 70 আছিল 205 আছে পদৰ সংখ্যা আৰু কোনটো কেইটা পদ একেই কোৱেশ্যনটো দুই ধৰণৰ ক'ব পাৰি ইয়াত a হ'ল 7 d হ'ব 13 - 7 = 6 ধৰো an তোমালোকে নিশ্চয় ধৰিব পাৰিব কিমান হ'ব n নম্বৰটো এইটো হ'ব ন n নম্বৰ আছে k নম্বৰ নাজানো এইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ k নম্বৰ নাজানো n নম্বৰ ধৰিছো যিমানটা নম্বৰ থাকিব সেইটোৱে পদৰ সংখ্যা হ'ব মূল পদ n নেকি a + n - 1 d কালি কৈছিলোঁ মই এইটো লাগি থাকিব n যে এইটো লাগি থাকিব তোমালোকে এনি টাইম লাগি থাকিব a হ'ল তোমাৰ 7 যোগ n - 1 d হ'ল 6 198/6 n - 1 = 6 × 18 19 6 × 18 so n = 33 + 1 অৰ্থাৎ n = 34 চা এইটো 1 নম্বৰ পদটো 7 2 নম্বৰটো 13 3 নম্বৰটো 19 তেতিয়া গৈ 34 নম্বৰ পদটো হ'ব 205 গতিকে নিশ্চয় 34 নম্বৰ পদটো 205 গতিকে পদৰ সংখ্যা কিমান পদৰ সংখ্যা এটাকে পদৰ সংখ্যা সমান 34 আৰু তোমালোকে এটা মন কৰিবা এইটো কাষত দি লিখিবা তলত লিখিবা মই তোমালোকৰ ঠাইখিনি যাতে কম ঠাইতে বেছিকৈ শিকাব পাৰোঁ সেইকাৰণে মই এইফালে লিখিছোঁ তোমালোকে এইফালে লিখিবা কিন্তু তোমালোকে তলত লিখিবা এতিয়া নিৰ্ণয় পদৰ সংখ্যা হ'ল 34 তোমালোকে নিশ্চয় বুজি পাইছা a হ'ল 7 d হ'ল এইটোৰ পৰা বিয়োগ কৰোঁতে 6 এইটো কেই পদৰ সংখ্যা হৈছে এইটো সদায় এনেকৈ থাকিলে আমি সদায় an বুলি ধৰি লওঁ আৰু বাকী an ৰ ফৰ্মুলা লগাই পেলাই আমি মানকেইটা a আৰু d মান বহাই সাধাৰণ সমাধান কৰিলে পাই যাওঁ একেবাৰে ইজি অংক 5.2 এইটো কুৱেশ্যন নম্বৰ 6 হয় ইয়াত আছে তোমাৰ 11 8 5 2 ... গৈ এইটো এটা প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ কোনোবা এটা পদ এনেকুৱা আছেনে যিটো নেকি -150 হয় এই এপিটোৰ অৰ্থাৎ সমান্তৰ প্ৰগতিটোৰ কোনো এটা পদ হ'ব পাৰেনে পৰীক্ষা কৰিব দিছে এটা পদ হ'লে কি হ'ল আকৌ 1 2 3 4 এটা প্ৰথম পদ 1 দ্বিতীয় পদ 2 তৃতীয় পদ 3 চতুৰ্থ পদ 4 এনে গৈ কোনোবা এটা পদ এইটো হ'ব গতিকে পদ হ'বলৈ কি হ'ব লাগিব স্বাভাৱিক সংখ্যা হ'ব লাগিব হয়তো পদটো 1 হ'ব লাগিব বা পদটো 2 নম্বৰ পদ হ'ব লাগিব বা 3 নম্বৰ পদ হ'ব লাগিব 4 নম্বৰ পদ হ'ব লাগিব গতিকে আমাৰ যিটো n ৰ ভেলু ওলাব সেই n ৰ ভেলুটো কি হ'ব লাগিব স্বাভাৱিক সংখ্যা হ'ব লাগিব স্বাভাৱিক সংখ্যা মানে 1 ৰ পৰা অসীমলৈকে আচ্ছা গতিকে তোমাৰ এইটো আমি পৰীক্ষা কৰিব দিছে গতিকে এইটো এই প্ৰগতিটোৰ 150টো কোনো এটা পদ হ'ব পাৰে নে নোৱাৰে যদি ভগ্নাংশ এটা নোৱাৰে যদি ভগ্নাংশ নহয় স্বাভাৱিক সংখ্যা এটা পাৰে স্বাভাৱিক সংখ্যা হ'ব লাগিব অৰ্থাৎ 1 ৰ পৰা ইনফিনিটিলৈ যিকোনো হ'ব পাৰে স্বাভাৱিক সংখ্যা এটা তোমালোকে চাবা সলিউশ্যন লিখিলে কি লিখিম কোৱা কি দিয়া আছিল তোমালোকৰ 11 8
5 2 dot 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 minus 150 এতিয়া আমি কৰাৰ নিয়মটো একে ইয়াত a হল 11 d হ'ব তোমাৰ 8 minus 11 অৰ্থাৎ minus 3 তোমালোকে কোৱেশ্চনটো যদি তোমালোকে কোৱেশ্চনটো কিতাপতো চাব পাৰা 5.2 কোৱেশ্চন নম্বৰ 6 এইটো মোৰ হেণ্ডৰাইটিং যদি ভালকৈ আৰু ক্লিয়াৰলি বুজিবলৈ 5.2 আমাৰ কোৱেশ্চন নম্বৰ 6 এইটো তাৰ আনসাৰ লিখি আছো আচ্ছা ধৰো এইটো কেই নম্বৰ n নম্বৰ ধৰিম n নম্বৰটো minus 150 n মানে কিমান a plus n minus 1 into d equals to minus 150 a ভ্যালু হ'ল 11 যোগ n minus 1 d ভ্যালু কিমান minus 3 equals to minus 150 okay n minus 1 into minus 3 itu into dot দিলে হয় equals to minus 150 minus 11 okay n minus 1 minus 3 equals to দুটা বিয়োগ হলে বিয়োগ মুঠ বিয়োগ দুটা সংখ্যা যদি বিয়োগ থাকে সংখ্যাটো যোগ কৰা চিহ্ন বিয়োগ হ'ব যোগ বিয়োগৰ নিয়ম আৰু পূৰণ কৰিলে কি হ'ল আপুনি কৈছে পূৰণ কৰিলে মাইনাস ধৰ 5 into minus 2 কিমান হ'ব 5 দুগুণ 10 দুটা কি আছে দুটা আছে যুগ্ম আছে এটা যোগ হৈ যাব কিন্তু -5 - 2 এটা কি হ'ব বিয়োগ পাছে দিয়ে 7 হ'ব পূৰণত কি হয় দুটা একে যুগ্ম সংখ্যা বিয়োগ থাকিলে যোগ হৈ যায় আৰু বিয়োগত কি হয় বিয়োগ মূল বিয়োগ এই তোমালোকে বহুতে ডাউট থাকে বহুতৰ ডাউট থাকে কেন মই কথাটো তাৰ মাজতে কৈ থলো এটা মুছি দিছো এতিয়া n minus 1 equals to minus 161 by minus 3 পূৰণটো ফেলাইলে হৰণ হ'ল আকৌ কৈছো শুনা পূৰণ হৰণৰ নিয়মটো কি একে আছে গতিকে কেনসেল যাব 161 by 3 প্লাস হৈ যাব পূৰণ হৰণৰ কি হয় যুগ্ম সংখ্যা দুটা আছে কেনে দুটা ভিতৰত যোগ হৈ যায় n equals to 161 by 3 এফালে 1 to এফালে আহিলে কি হ'ব প্লাস 1 হৈ যাব n equals to তোমালোকে জানা লেখাও কেনেকৈ একে থাকিলে 161 হ'ব প্লাস 3 গুণ 3 164 by 3 এটা ভগ্নাংশ নহয় জানো 3 5 গুণ 15 16 14 3 7 12 13 14 এটা ভগ্নাংশ হ'ল 3 7 12 13 থাকিলে 16 গতিকে তোমাৰ এটা কি যেহেতু n এটা ভগ্নাংশ ফ্ৰেকশন ভগ্নাংশ পঢ়াব পাৰি নোৱাৰ এটো 1 নম্বৰ 2 নম্বৰ 3 4 5 6 গৈ দেব 7 8 গৈ কিন্তু এটো কি এটো 6 নহয় 6 নৰ লগত ভগ্নাংশটা আছে গতিকে এটো পঢ়াব নোৱাৰে এটাকে -150 এটা পদ হ'ব নোৱাৰে very important অংক এটো very important এটো কাহানা আমাৰ চান্স আছে সো তোমালোকে অংকটো নিশ্চয় ধৰিব পাৰিছা পদ হ'ব কাৰণে একেই কথা আমি খালি আবার তিনটা নিয়ম কিমানটা পদ আছে পদৰ সংখ্যা কিমান পদ হ'ব পাৰে নে নোৱাৰে তিনটাৰ এটাই নিয়ম n উলিয়াব লাগে এতিয়া আমি 5.2 ৰ কোৱেশ্চনৰ 7 চাবা এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 এটো 38 মাইনাস 9 আৰু 16তম পদটো 73 হলে তাৰ 30তম পদটো নিৰ্ণয় কৰা very important 2021 ৰ কাৰণে ইম্পৰ্টেন্ট কাৰণ এটো 2019 ত আহিছিল কোৱেশ্চনটো কিন্তু কোৱেশ্চনটো তোমালোকে চোৱা এইটো চোৱা এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো 73 সাধাৰণ অন্তৰ নিৰ্ণয় কৰা অকল আধা দি দিছে সাধাৰণ অন্তৰ কাৰণ আমি এতিয়া উলিয়াম ইয়াৰ আছে 31তম পদটো উলিওৱা এটো উলিয়াবলৈ কাৰণে সাধাৰণটো জানিব লাগিব আধা দিছে কোৱেশ্চনটো সাধাৰণ অন্তৰ আমি অংকটো কৰি এনে সাধাৰণতে এনে নিজে ওলাই যাব গম পাবা 2019 ৰ কোৱেশ্চন গোটেই অংকটো অহাৰ চান্স আছে এবাৰ 2021 কাৰণ এনেও তোমাৰ ৰিপিট কৰে কিছুমান অংক ডাইৰেক্ট 19 টো 20 নাই গতিকে 21 ৰ চান্স আছে চাবা 11তম পদটো দিয়া আছে আৰু 16তম পদটো দিয়া দুটা দিয়া আছে আমি আসাইন নে কৰিছিলো
11তম পদ দিয়া আছে ইয়াত আমি সলিউশন যদি লিখিম ধৰো প্ৰথম পদ আমাৰ একো নাই কাৰণে লিখিব লাগিব সাধাৰণ অন্তৰ একো নাই কাৰণে লিখিব লাগিব এতিয়া আমি জানোই সাধাৰণ প্ৰথম পদক a বুলি কোৱা সাধাৰণ একো দিয়া নাই কেউ দিয়া নাই দিয়া নাই সেইকাৰণে ধৰিব লাগিব দিয়া আছে কি according to question দুটা আননোন দিয়া দুটা নজনা দিয়া আছে 11তম পদ according to কি 11 মানে a 11 মানে a plus 10d কিমান দিয়া আছে 38 আৰু দিয়া আছে তোমাৰ 16তম পদ a 16 মানে a plus 15d equals to কিমান দিয়া আছে 73 কাৰণ দুটা যদি দিয়া আছে আমি এইটো অপোনেন্ট পদ্ধতিৰে আমি পদটো উলিয়াব লাগিব এক নম্বৰ 1 এক সমীকৰণ নম্বৰ 2 অপচন ইজ নেকি অপোনেন্ট সবকে সুবিধাৰ কাৰণে একে থাকে কাৰণ অপোনেন্ট হৈ যায় গতিকে সমীকৰণ 1 বিয়োগ 2 ব্ৰেকেট দি কৰিবা ইমপ্লাইজ এই মাইনাছ হৈ গ'ল এইটো মাইনাছ হৈ গ'ল আৰু এইটো মাইনাছ হৈ গ'ল চোৱা এই কেঞ্চেল হৈ গ'ল ডাঙৰটোৰ পৰা সৰুটো বিয়োগ 15 পৰা 10 গ'ল 5 ডি ডাঙৰটোৰ পৰা বিয়োগ আছে বিয়োগ ঠিক আছে এইটো ডাঙৰটোৰ পৰা হ'ল 13 অঞ্চল 5 6 3 3 35 আশে পাশে 13 দিন হ'লে 3 ঠিক আছে এইটো ডাঙৰটোৰ বিয়োগ বিয়োগ ডাঙৰ সংখ্যাটোৰ আগত বিয়োগ আছে বিয়োগ এতিয়া চাবা তোমালোকে বিয়োগ 35 চাওক আমি এইটো পূৰণ আছে এইফালে 5টো এইফালে এটা হৰণ হৈ যাব গতিকে আমি দুটা একে থাকিলে পুৰণাৰ হৰণত কি হয় যুগ্ম সংখ্যা থাকিলে কি হয় যোগ হৈ যায় 7% পাইছে 7 পাই গ'ল তোমালোকৰ চোৱা এই বস্তু কি আছে এটা সমান্তৰাল 11তম পদৰ 38 আৰু 16তম পদটো 73 সাধাৰণ অন্তৰ নিৰ্ণয় কৰা আমি সাধাৰণ অন্তৰ পাই গৈছে আনসাৰ এইটো দেখে এইটো প্ৰশ্নৰ উত্তৰ দেখে সাধাৰণ অন্তৰ সুধিছে এটাকে সাধাৰণ অন্তৰ পাই গ'ল এতিয়া যদি কোৱেশ্চন নম্বৰ 7 ৰ বুকত দিয়া চোৱা এটা সমান্তৰালৱৰ্তী 11তম পদটো 37 16তম পদটো 73 তাৰ 31তম পদটো নিৰ্ণয় কৰা আছে এইটো ইম্পৰ্টেণ্ট অংক এতিয়া 31তম পদৰ কাৰণে আমি দুটা জানিব লাগিব এও জানিব লাগিব গতিকে আমি লিখিম সমীকৰণ 1 পৰা পাওঁ a plus 10d equals to কিমান আছে 38 সমীকৰণ ইয়াত আমি a plus 10 into d ভ্যালু কিমান 7 38 a plus 70 equals to 38 a equals to 38 minus 70 ডাঙৰটো সৰুটো বিয়োগ কৰিলোঁ 32 পালোঁ ডাঙৰটো বিয়োগ বিয়োগ a মান পালোঁ minus 32 d মান পালোঁ 7 এতিয়া লাগে কি তোমাৰ 31তম পদ লাগে তোমালোকে তলত কৰিবা মই কাষত কৰিছোঁ এটাকে 31তম পদ কমা a 31 কি হ'ব a plus 30 এটা কমি যায় a মান হ'ল তোমাৰ minus 32 plus 30 into d মান হ'ল তোমাৰ 7 minus 32 plus 7 equals তোমাৰ 210 পৰা 32 গ'ল 10 2 গ'ল 8 0 7 170 178 এটা তোমাৰ 5.2 তোমাৰ এইটো কোৱেশ্চন নম্বৰ 7 তোমালোকৰ নিশ্চয় এপিৰ বিষয়ে অলপ সাম্যক জ্ঞান হৈছে আৰু আজি যিকেইটা অংক মাৰিলোঁ সেইকেইটা অংক চাই তোমালোকে নিশ্চয় ধৰিব পাৰিছা তাৰ কাৰণে তোমালোকক মই প্ৰেক্টিছ ইয়ৰছেল্ফ বুলি দুটা অংক দিছোঁ এই দুটা কৰি তোমালোকে বহুতখিনি বস্তু ক্লিয়াৰ যাব প্ৰথম দিছোঁ 2 7 12 সমান্তৰ প্ৰগতিৰ 12তম পদটো নিৰ্ণয় কৰা ছেকেণ্ডত দিছোঁ তোমাৰ 5 11 17 23 এই সমান্তৰ প্ৰগতিটোৰ 301 কোনো এটা পদ হ'ব পাৰেনে পৰীক্ষা কৰা এইটো তোমালোকে নিজে কৰিবা তেতিয়া তোমালোকৰ বহুতখিনি বস্তু ক্লিয়াৰ হ'ব নোৱাৰিলে আকৌ ভিডিঅ'টো চাওঁতে আকৌ বেছি তেতিয়া ক্লিয়াৰলি নিজে নিশ্চয় পাৰিবা নোৱাৰা কোনো কথাই নাই আৰু তোমালোকৰ কিবা ডাউট থাকিলে মোৰ এইটো হোৱাটছআপ নম্বৰ হয় ইয়াতে ফোনো কৰিব পাৰা বা তোমালোকে কৰি পেলাই দিব পাৰা ছেকেণ্ডলি তোমালোকে যদি মোৰ ভিডিঅ'ত আৰু ইয়াৰ পিছৰ অংশখিনি পাবলৈ ইয়াৰ পিছৰ অংশকেইটা পাবলৈ
তোমালোকে লাইক কৰি ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু তোমাৰ বেল আইকনটো নিশ্চয় টিপিবা তেতিয়া ইয়াৰ পিছৰ ক্লাছটো কাইলৈ তোমালোকে পাই যাবা ইয়াৰ পিছৰ অংকখিনি পাই যাবা আৰু বেষ্ট অফ লাক আৰু তোমাৰ এইকেইটা কৰিবা নিশ্চয় কৰিবা আৰু আশা কৰোঁ তোমালোকে আজি মোৰ ক্লাছটোৰ পৰা যথেষ্ট বুজিব পাৰিছা আৰু ডাউট থাকিলে কালিৰটোও চাবা আজিৰটোও চাবা আকৌ এবাৰ ৰিভাইজো কৰিব ঘৰত নিজে যিমানে প্ৰেক্টিছ কৰা সিমানে ক্লিয়াৰ হ'ব আৰু ইয়াৰ পিছৰ অংককেইটাৰ কাৰণে কাইলৈ মই আকৌ আপলোড দিম ইয়াৰ পিছৰ অংককেইটা তোমালোকে যাতে কৰিব পাৰা তাৰ বাবে তোমালোকে ছাবস্ক্ৰাইব কৰি বেল আইকন নিশ্চয় টিপিবা তেতিয়া তোমালোকে মোৰ ভিডিঅ'কেইটা নিজে নিজে অট'মেটিক পাই থাকিবা থেংক ইউ গুড নাইট